নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। হেল্ল' গাইজ, এতিয়া আমি পকৰা খান্দিবলৈ যাওঁ। ককাৰ মেডেল দেখাই দিয়া, ককাৰ মেডেল দেখাই দিয়া, ভালকৈ দেখুৱাব। হেল্ল' গাইজ, এয়া বৰ্তমান এতিয়া পথাৰত পাইছোঁহি। এইটো আমাৰ 8 বাজে। এই পালানে তই? এয়া এতিয়া কেঁকুৰা হাত কৰিছে। এইজনী বৰ্তমান কেঁকুৰা লৈ আহিলে। এই তুমি গিলা নেখোলাচোন। অঁ, এইজনী কেঁকুৰা পালে। এইজনী বৰ্তমান বহনি হৈছে প্ৰথমজনী। কেঁকুৰাই চেপিলে ঢৌ পাই আছে। হাত বাইছিলে কেঁকুৰা ঘাটত, এয়া ঢৌ পাই আছে। আকৌ বাহাতখন বাইছে, পলা নাই। পলা নাই এইয়া আমাৰ গুণীনাথে কেঁকুৰাজনী লৈ আহিলে ঘাটৰ পৰা। এইটো গিলান ফুল কৰি ঘৰলৈ যাম বুলি আহিছোঁ, ঘৰৰ পৰা ওলাই। চা দেখাই দে আঙুলি দেখাই দে, ক'ত চিপিল দেখাই দে। তোমাক কোনটো কেঁকুৰাই চিক পেলাই আঙুলিটো দেখাই দে। এইটো ন, এইটো কেনেকুৱা বিষ হৈছে নাই? হৈছে ন? আমাৰ এইবিলাক মাটি গোটেই ৰোৱা হ'ব। আমাৰ এই অসমত ধান খেতিটো খাদ্যৰ বাবে বিখ্যাত। আমাৰ ধান খেতি, আমাৰ ধান খেতি অবিহনে সকলো নিথৰুৱা অসমৰ মানুহসকল। এইখন হৈছে আমাৰ নামদাং বিল। এই নামদাং বিলৰ পানীবিলাক গৈ আমাৰ এই হাকৈ বিল বুলি কয়, তাত পৰিছেগৈ। এই হাকৈ বিলৰ পানীবিলাক আকৌ বুঢ়ীডিঙি নদীত পৰেগৈ। বুঢ়ীডিঙি নদীৰ পৰা আকৌ গৈ চিধাই ব্ৰহ্মপুত্ৰত পৰে। এইখনে আমাৰ নামদাং বিল বুলি কয়। ইয়াত বিভিন্ন ধৰণৰ মাছ পোৱা যায়, বিভিন্ন প্ৰজাতি। ঘাটত ভৰাই দিয়ে। रुको जरा सबर करो। কেনেকুৱা খাতাৰি ধৰি লৈছে, মুঠি লওঁ দেই। চেপি আছে তত, চেপি আছে না না। এয়া আমাৰ গুণীৰে হাত কফল আহিব। খুল দে নগা খুল দে, ঘূৰাই দিবা। এইজনী বৰ্তমান এই দুজনী আছিলে, এজনী এই দুজনী। সিটো পাৰে যাওঁ, এইটো পাৰে মানে কেঁকুৰা ঘাট উপুতি হৈ গ'ল। সিটো পাৰে যাওঁ, এইটো পাৰে কেঁকুৰা ঘাট নাই, সিটো পাৰে যাওঁ, সিটো পাৰে এইবিলাক গোটেইবিলাক যোৱা হৈছে। এখন পাৰ হৈ যায়, বেছি দৰ নহয় বাৰু, ইমানখিনি এককালমান পায়গৈ আৰু। এতিয়া মানে পানীটো শুকাই আছে যে, পানী থকা দিনত মানুহ তল যায় বাৰু। এইটো এতিয়া সিটো পাৰে গৈ আছোঁ আমি। Even when you feel low, you can still go. Even when you feel slow, you can still go. Even when there's no hope, you can still go. I never answer to no, man, I still go. আহিয়ে পুনে গৰাত উঠোঁতে এজনী পালে কেঁকুৰা। এই যে মুখতে আছিলে, আমাৰ গুণীনাথে লৈ আহিলে। এয়া বহুতখিনি হ'লগৈ দেই, 10জনীমান পালোৱেই। এইটো এটা কেঁকুৰা ঘাট। ইয়াত এতিয়া হাত ভৰাই চাব আছেনে নাই। আছে এইটো নিচেই কম ধৰত আছিলে। নিচে 6টা মেট এটা মানে বহুত ডাঙৰ আছে। কামে ভালকে বেক চাইডে ধৰা। এইজনী পাই গ'লো। দুজনী এজনী লৈ আহিলে। এইজনী বৰ্তমান এজনী আৰু আছে নেকি?
অ' আজি একেটা ঘৰতে দুজনী দুটা ঘৰত সোমাই থাকে ধৰিলে এইটো দেখিছেনে গাইছ এইটো ঘৰ আছে যে এই দ্বীপটো বালি ষ্টক কৰি দিছে ইয়াত আগতে অইল খাট আছিলে এইটো নিগম অইল খাট এতিয়া এৰি দিয়া হ'ল বাৰু 4-5 বছৰমান হ'ল এইটো পুৰণি অইল খাট এতিয়াও আছে কিছুমান বস্তু তাত মোৰ হৈ চেষ্টা চলাই আছে আৰু কিমান দূৰ গৈ আছোঁ আপোনালোকে চাই থাকক দেখাই আছোঁ মই এয়া নেভিটেৰে এজনী ধৰি আনিলে অ' ৰঙা যে অ' এনেকুৱা আহে ন কেনেকৈ এইটো চেপি আনিলে নেকি অঁ এনেকৈ ধৰি লয় ন অঁ তাৰপিছত টানি দিলে আহি যায় মানে হাতত দিলে ন চাওঁ দেখাই দে আমাৰ গাইসকলক What a joking man. Ounce. ধৰিলি এইটো ফালে এতিয়া কোন ফাৰ্ষ্ট যাব পাৰে যিটোতে আৰু মই এইটো কোন হেৰিকে ফাৰ্ষ্ট পায় এতিয়া কৈছে खत्म बाय बाय टाटा गुड बाय गया Great spearing Lesnar into the timekeeper's area. Paul Heyman suckering Lesnar in. এই আমাৰ যিটোতে ৰমেন ৰেঞ্চ এয়া জিকিলে ইয়াক মেডেল দিয়া হৈছে Love the chase and the কোন এইটো গৰুটো এইটো आ गया ये बंदा बहुत अच्छे से एक कोकड़ा लेके आ गया লাগিছিলে হয় নাই এইটো মানে এনেকুৱা যদি কেঁকুৰা আঁচ পোৱা থাকে ন এইটো মানে কেঁকুৰা আছে বুলি গম পোৱা যায় ঘাটত এইবিলাক কেঁকুৰা ঠেঙৰ আঁচ এইবিলাক এই আমি সকলোৱে শেষ হৈ মেলি এতিয়া ঘৰলৈ গৈ আছোঁ আপোনালোকে চাই থাকক আমি অলপ আগত গৈ আমাৰ এই ফিচাৰী পুখুৰীত আছে ডাঙৰ তাতে আমি চবে সাঁতুৰিমগৈ তাত আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰি এতিয়া আমাৰ পুখুৰী কমেও 10 বিঘামান হ'ব এই পুখুৰীটো দুটা আছে ইয়াত এতিয়া চবে সাঁতুৰিম আমি আপোনালোকে চাই থাকক এয়া এতিয়া চবে এতিয়া পুখুৰী পৰিব এতিয়া জাপ দিব ৰ'বা গো taking shots at the enemy. I'm gonna make it to the top, leave a legacy. If I got something to say, you better let me speak. Turn it up a new degree, bitch, you ain't seen anything. I pop off with the new rock, electronic, blow the sonic roof up. I'm too raw. মুনা তিনি কেজিমান হ'ব না 3 কেজিমান হৈ যাব এতিয়া চব ঘৰা ঘূৰি যাব হৈ গ'ল চব ঘৰ চবে এজনী এজনী ককাই আনিছে বাকীখিনি আমি খানা খোৱা হ'ব 1 hour later
একুৰা জুই জ্বলি আছে এই জুইত কেঁকুৰা মানে পুৰি ল'লোঁ অলপ তাৰপিছত পুৰি পেলাই ইয়াত এইকেইজনী কেঁকুৰা দুজনী এনেকৈ পুৰি লোৱা হ'ল এইবিলাক চানা পিচি লোৱা হৈছে তাৰপিছত এইবিলাক জলকীয়া আৰু ইয়াত পিচি দিয়া হ'ব মিক্স কৰি পেলাই সেইটো চাটনি বনোৱা হ'ব এইবিলাক কেঁকুৰা চাটনি হৈ গ'ল আদা নহৰু নিমখ চানা কিবাকিবি পিচি দিলে খাই চাওঁ এতিয়া কেনেকুৱা হৈছে বৰ টেষ্টি